সকলোকে নমস্কাৰ আৰু এটা নতুন ভিডিঅ'লে ভাৰত চৰকাৰে আৰু এটা নতুন নিয়ম জাৰি কৰিছে। এই নিয়মৰ ওপৰত কাম অতি সোনকালে ষ্টাৰ্ট হ'ব আৰু নিয়মটো হৈছে আমাৰ কলাৰ আইডিৰ ওপৰত, আমাৰ ফোনত যিটো কলাৰ আইডি থাকে তাৰ ওপৰত। কাৰণ ভাৰতত বিভিন্ন জেগাত বিভিন্ন ধৰণে স্কেম হৈ আছে, ফ্ৰড হৈ আছে। মানুহক বেংকৰ পৰা ফোন কৰি মানুহৰ বেংকৰ পৰা একাউণ্টৰ পৰা টকাবিলাক লৈ যায়, কয় যে আপোনাৰ ডেবিট কাৰ্ড বেয়া হৈছে, মই বেংকৰ পৰা ফোন কৰিছোঁ, বা আপোনাৰ একাউণ্টত কিবা প্ৰব্লেম আছে, আপডেট কৰিব লাগে, কিবা কৰিব লাগে, আৰু সেইবিলাক কৰি পেলাই ফ্ৰড কৰে, 2 নম্বৰী কৰে আৰু একাউণ্টৰ পৰা পইচাবিলাক লৈ যায়। আৰু চাকৰিৰ নামতো তেনেকৈ বহুত 2 নম্বৰী হয়, বেলেগ ফোনৰ পৰা আহে, ফোন কৰে, কয় যে মই আমুক অফিচৰ পৰা কৈছোঁ, ওৰ পৰা কৈছোঁ, তোৰ পৰা কৈছোঁ। গতিকে সেইবিলাক ফাঁকি যাতে নহয়, সেইবিলাক যাতে 2 নম্বৰী কাম নহয়, চৰকাৰে এটা নতুন পদক্ষেপ হাতত লৈছে। এটা গভৰ্ণমেণ্ট এপ্ৰুভ কলাৰ আইডি আহিব, য'ত আপোনাৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক থাকিব। লিংক থকাৰ লগে লগে এইটো এটা জেনুইন আইডি হ'ব, আৰু সেই ফোন নম্বৰটো কোনেও ডুপ্লিকেট কৰিব নোৱাৰিব বা বেলেগৰ নাম লৈ পেলাই তাৰ পৰা ফোন কৰিব নোৱাৰিব। আপোনাক যদি কোনোবাই ফোন কৰে তেন্তে সেই ফোন নম্বৰৰ লগত মানে আইডেণ্টিটি প্ৰুফৰ কিবা এটা ছিগনেল তাত দেখা পাব। গতিকে এটা খুব ভাল পদক্ষেপ, এটা ভাল নিয়ম। আপোনালোকে যদি ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে লাইক কৰিব, ফ'ল' কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি চেনেল ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়া ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰক। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে, নতুন বিষয়ৰ সৈতে। জয় আই অসম।